আজিৰ এই ভিডিঅ'ত আপোনালোকে পাবজি গেমক লৈ ক'ত কি ঘটিছে, কিয় এই গেমটোক নিষিদ্ধ কৰিবলগীয়া হৈছে, এই সকলোবোৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব। শেষলৈকে এই ভিডিঅ'টো চাই থাকক আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাবজি খেলুৱৈসকলৰ বাবে এটা বেয়া খবৰ, কাৰণ অতি সোনকালেই সমগ্ৰ ভাৰতত পাবজি খেলটো নিষিদ্ধ হ'ব পাৰে। অতি কম সময়ৰ ভিতৰত পাবজি গেমে অতি জনপ্ৰিয়তা লাভ কৰিছিল, আৰু জনপ্ৰিয়তা লাভ কৰাৰ এটাই কাৰণ আছিল যে যুৱ প্ৰজন্মই এই গেমটোক আঁকোৱালি লৈছিল। এই গেমটো হৈছে একশ্যন গেম, য'ত 100জন প্লেয়াৰ্ছে পাৰ্টিচিপেট কৰে আৰু তাৰ মাজত প্ৰতিটো পাৰ্টিচিপেশ্যনক হত্যা কৰাৰ পাছত এজনে চিকেন ডিনাৰ লাভ কৰে। এইখিনি কথাৰ মাজত এটা কথাই বুজা যায় যে গেমটোত অকল হত্যা কৰা, মাৰামাৰি কৰা এইবোৰে দেখুওৱা হৈছে। এই গেমটোৰ জৰিয়তে যুৱ প্ৰজন্মৰ মানসিকতা বিকৃতি হোৱাটো স্বাভাৱিক, কাৰণ অনবৰতে এই গেমটোত লাগি থাকিলে অকল হত্যা, মাৰামাৰি এই কথাবোৰেই মগজুত আহিব। শুনামতে গুজৰাটৰ কোনোবা এটা জেগাত দুজন বন্ধুৰ মাজত এই গেমটোৰ লৈ কাজিয়া হৈছিল, কাৰণ গেমটোত বন্ধুজনে আন এজন বন্ধুক সহায় কৰা নাছিল। সেইকাৰণে সেই কাজিয়াটো বাহিৰত প্ৰতিফলিত হৈছিল আৰু দুজনৰ মাজত কাজিয়া হৈছিল। যুৱ প্ৰজন্মক এটাই কথা কওঁ যে আপোনালোকে গেম খেলক, তাত কোনো অসুবিধা নাই, কিন্তু লিমিটেড খেলক। যিকোনো এটা বস্তু লিমিটেডত কৰিলে সেই বস্তুটো আমাক কেতিয়াও বেয়া নকৰে, কিন্তু লিমিটৰ বাহিৰত যদি আমি অলপ বেছিকৈ কামটো কৰোঁ, তেতিয়াহে আমাৰ জীৱনত সেই বেয়াখিনি আমাৰ মাজত প্ৰভাৱ পেলায়। আজিৰ ভিডিঅ'ত ইমানেই আছিল। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।